Hey বন্ধুসকল কি খবৰ আজি আকৌ এটা নতুন ভিডিও হইতে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি লৈ যাম আপোনালোকক দেখাবলৈ এটা ভূতৰ ঘৰ পলক কত আছে এই ভূতৰ ঘৰটো প্ৰথম এয়া চক ভূতৰ আৰু এক সভা উঠি যাম এতিয়া ওপৰত কি আছে সব দেখিছে বন্ধুসকল ইয়াত আৰু ইয়াতে মানে ভূত ওলাই আগতে ইয়াতে বোলে পুৰা বগা কাপোৰ পিন্ধি পুৰা নাচি দেখুৱাই সেই ৰাস্তাটো বা মই ওপৰত গৈ দেখুৱাই দিম আৰু ওপৰতলাটোত আছে দেখিছে ইয়াতে বোলে ভূত মানে নাচি দেখুৱাই বুলি কয় মানে ইয়াত মানে লেঙেঠা হয় এনেকৈ নাচি দেখুৱাই বুলি কয় বুলি কিন্তু চক কেনেকুৱা হৈ আছে ঘৰটো আৰু এইফালে চাওঁ এয়া আৰু এতিয়া ওপৰলৈ উঠি যাব লাগিব এইফালে আৰু এখন বলক অকলে আহি আছোঁ যিহেতু ভয় লাগে তথাপিও একো নাই এয়া চব গছৰ ওপৰতে পিপল গছ উঠি গৈছে পুৰা এইবিলাক আৰু সেইয়াই পৰিৱেশ সেইফালে চাৰিওফালে মানুহ আছে দেখিছে বন্ধুসকল এই ৰাস্তাটো দেখিছে এই ৰাস্তাটো যেতিয়া আগতে মানুহ গৈছিলে বোলে ইয়াতে ভূত দেখিছিলে তেতিয়া মানে ৰাস্তাটো অলপ সৰু হৈ আছিলে আমি সৰু হৈ থাকোঁতে অলপ আমাৰ যিহেতু ঘৰৰ ওচৰতে আছে যি নেকি হওক বন্ধুসকল আপোনালোকৰ ভূত দেখি নাপালে কিন্তু মেইন কথাটো মই এতিয়া আপোনালোকক কৈ দিছোঁ ৰুকো জৰা সবৰ কৰো চাওক একো ভূত চুত নাই এইবিলাকত যিবিলাক ৰদ আছিলে সেইবিলাক কাটি কুটি মানে যেতিয়া মানুহে ব্লক মই তলত দেখুৱাই আছোঁ আপোনালোকক মই তললৈ নামি আহিলোঁ চক এইবিলাকত দেখিছিলেনে এইবিলাকত আগতে পূৰা কিল লাগি আছিলে মানে খিৰিকী দৰ্জাবিলাক যিবিলাক লাগি আছিলে এইবিলাক ভাঙিছিলে আপোনালোকক মই দেখুৱাই গৈছিলোঁ যে এডোখৰত ভূত ওলাই বোলে যেতিয়া চোৰে মানে এই দৰ্জাবিলাক যেতিয়া কাটি থাকে আৰু সেইফালৰ পৰা যেতিয়া গাঁৱৰ মানুহ যায় সেই ৰাস্তাটোৰ ফালৰ পৰা যেতিয়া সেই মানুহবিলাক যাওঁতে মানে কি হয় ইহঁতে ধোৱা নপৰিম বুলি যেতিয়া ৰাতি আহে ন চুৰটো কৰিবলৈ সেই ৰাতি আহোঁতে মানে কি নাচি দেখুৱায় মানে বগা কাপোৰ পিন্ধি যাতে ভয় কৰক তেতিয়া মানে চুৰ কৰিবলৈ সুবিধা হ'ব বুলি এইবিলাক দেখিছে ভাঙি কাটি এইবিলাক চব লৈ গুচি এদাই চব চেচ কৰি দিলে এয়াই একো ভূত নহয় ইয়াত মানুহ আহি থাকে দেখিছে এইবিলাক কিবা কিবি লিখি থৈছে ইয়াত দুনীয়াবোৰ বেয়া বস্তু খাবলৈ আহে নেকি ল'ৰাখন এইবিলাক দেখিছে একো ভূতৰ নহয় এনেই এইবিলাক ভূত আছে নাই এইবিলাক কৈ থাকে যিহেতু মানে এই ঘৰটোত সোমাই দিয়া অকণমান গধুৰ লাগে কাৰণ কেলৈ ইয়াত মানে ইমান বছৰ হ'ল এইটো ঘৰত মানুহ নথকা আৰু সেইকাৰণে মানে অকণমানতো গধুৰ লাগিবই কাৰণ এটা ঘৰ যদি পেলাই থৈ দিয়ে বাহিৰা বস্তুৱে গাত লয় বুলি কয় এইবিলাকে আৰু পিপল গছ জুগি গ'ল আৰু বন্ধুসকল কি এই ঘৰটো কিয় বনাইছিলে সেইটো গম নাপাওঁ চৰকাৰে বনাইছিলে কিবা এটা কামত কিন্তু পিছলৈ এইটো লোৱা নহ'ল কিন্তু কেলৈ নহ'ল কি নহ'ল কিন্তু এই বিল্ডিংটোত লাখ কোটি টকা কৰিলে বুলি গম পাব কেলৈ কৈছোঁ এইটো বহুত আগতে বনা আজি 50 বছৰমান হৈ গ'ল আৰু এইটো এটা আছে আকৌ সেইফালে এটা আছে এইটো এটা আছে সেইফালে এটা আছে এনেকুৱা 3টা বনাইছিলে মানে মই তললৈ নামি গৈছোঁ আৰু চক ইয়াত তললৈ অকল আহিছোঁ যিহেতু অলপ বেয়া এইবিলাক বহুত দিন এৰা ঘৰত মানে ওলাবই দিয়কচোন ভূত চুত বা থাকিলেও থাকিব যিহেতু এতিয়া লগ পোৱা নাই বুলিয়ে ক'ব লাগিব ন সেয়া আৰু এনেকৈ নামি যাব লাগিব কিন্তু আৰু এটা এইটো কি বস্তু ওলমাই থৈছে গম পোৱা নাই কিন্তু দেই এইটোৱে আছে বিল্ডিংটো ভঙা বিল্ডিংটো কিবা অফিচ খুলিবলৈ অফিচ নহ'লগৈ আৰু সেয়াই আৰু ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম